এখন RJ Bistro আৰু এখন হৈছে সোণালীৰ যোনটো জুবিনদাৰ ষ্টুডিঅ' তাৰ পৰা একেবাৰে ওচৰত আৰু ইয়াতে যিসকলে আহিছে দেখিছে জুবিনদাৰ সদায় ৰাতি আহে প্ৰায় সদায় আহে ৰাতি আৰু আহি তেওঁ কিবা এটা অৰ্ডাৰ কৰি খাই যায়। বহুত দিন লগ পাইছোঁ এই জেগাটোতে বহে ঠাণ্ডাতে ইয়াত দুই থাকে ইয়াত ৰুমালী ৰুটি বনাই থাকে এতিয়া বৰষুণৰ কাৰণে বন্ধ কৰিছে কিন্তু এই জেগাটোৰ লগত বহুত বেছি সম্পৰ্ক। বিষ্ট্ৰত কাম কৰা ভাইটি এজন আছে ভাইটিয়ে ক'ব যে এবছৰ হৈছে ভাইটিৰ কিন্তু কেনেকৈ লগ পাইছিলে জুবিন প্ৰথম দিনা আহিলোঁ কাম কৰিব পিছদিনাই তাৰে নেক্সট দিনা দেখা পালোঁ যে জুবিনদাক ফটো মাৰিব ইচ্ছা আছিল তাৰপিছত এইখনত কাম কৰি আহি পেলাই এটা আশা পূৰণ হ'ল যে জুবিনদাক লগ পাই পেলাই পুৰা ফেচ টু ফেচ ফটো মাৰিব পালোঁ। কি দাদা কি খাই আমিতো গম পাওঁ যে দাদাই চিকেন ভাৰ্তা লাচ্ছা পৰাঠা এইবিলাক খায় ৰিজুল দাই কৈছে লাচ্ছা পৰঠা লৈ গৈ ছিংগাপুৰ যোৱাৰ 3 দিনমান আগতে ইয়াৰ পৰা লাচ্ছা পৰঠা তোমালোকে দি থৈ আহিছে না মিছ কৰা এতিয়া বহুত মিছ কৰোঁ বহুত আগৰ পৰা মিছ কৰিছিলোঁ জুবিনদাক এতিয়াতো আৰু মিছ কৰিম। এতিয়া সঁচা কথা ক'বলৈ এই জেগাটো এই জু-ৰোডৰ এই জেগাটো একেবাৰে খালী হৈ গ'ল এইখিনি জেগাত আহিলে মানে সেই শূন্যতাটো অনুভৱ কৰিব পাৰি।